কি হলে দাদা আমার ভিডিও সার্চ কৰি আছে এইয়া চাওক দেখাই দিয়ক নমস্কাৰ মই হিৰকজ্যোতি কলিতাই মোৰ ইউটিউব চেনেল প্লু ভিডিঅ' আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্লু ভিডিঅ' আছাম ইউটিউব চেনেল ভবা নাছিলোঁ ব্লগ বনাম বুলি আমি এঠাইত যাই আহিছিলোঁ মানে মোক লৈ গৈ আছিল কোনে লৈ গৈ আছিল মই দেখাই আছোঁ আমাক মোক লৈ গৈছিল পংকজে জানে ক'ত নিব কিন্তু কথাটো হ'ল কি ভাল জেগা এটাত নিম বুলিয়ে কৈছে ক'ত নিম মই নাজানো কিন্তু হঠাৎ মোৰ মনত আহিল যে ব্লগ এটা বনাওঁ আৰু বহুত দিনৰ পৰা মোৰ ইচ্ছা এটা আছিল যে ব্লগ এটা বনোৱাৰ ইণ্টাৰেষ্ট আছে কিন্তু নাজানো কিন্তু আজি চেষ্টা কৰিছোঁ গতিকে কি কাৰণে চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো চাই থাকক গোটেইখিনি আপোনালোকে গম পাব একদম শেষত মই কৈ আছোঁ কি কাৰণে মই ব্লগ বনালোঁ আৰু গোটেইখিনি ক'ম গতিকে আৰু ভিডিঅ'টো একদম ধামাকা হ'ব কাৰণ আগকলৈকে চাই থাকক গম পাব গতিকে পংকজে কিবা ক'ব পংকজ কি ক'বি আমি যাওঁৱেই আৰু বেছি দেৰি নকওঁ ক'ত লৈ যাবি আজি এতিয়া নকওঁ কে লাষ্ট ক'ত বা নাই মোক নাই ক'ৰবাত মাৰা আহি কিনে তই নাযায় আৰু এতিয়া যদি মই কৈ দিওঁ নাই কৈছোঁ ক'ত নিবি এই নহয় আমি যাই বাৰু যিয়ে নহওক ক'ৰবাত নিব আৰু য'ত নিয়ে তাকে নিব আমি কেতিয়াবা উজাল সপোন পাৰতে ৰাখোঁ বহুৰাজত আমি এতিয়া আহি পালোঁ মটঙা চক আপোনালোকে যদি লেফ্ট চাইডে যায় ভূটান যাব পাৰিব গোটেই ৰাইটে গ'লে নাগৰিজুলি ওদালগুৰি যিহেতু আমি নাগৰিজুলি চাইড যাম গতিকে আমি ৰাইট চাইডে বাইক সোমাই দিম বহুদিন নীৰৱতাহে পাহৰে অভিমানী কিনো তৃষাৰে বান্ধে এজাক হাঁহি অলপমান ৰেষ্ট লোৱাৰ কাৰণে অলপ ৰখিলোঁ পংকজ আছে তাতে এইটো দেখা পাইছে মই অলপ এইটো চাইড আহিলোঁ অলপমান এনেই ৰেষ্ট লওঁ কিন্তু আমি ৰেষ্ট লওঁ বুলি ভাবোঁতে আমি এনেই গাড়ীখন ৰখাই দিছিলোঁ বাইকখন তাৰপিছত দেখা পালোঁ বাইদেউকেইটা মানে মাছ মাৰি আছে তামাম মাছ মাৰি আছোঁ মই দেখাই আছোঁ এইটো আমাৰ পংকজ পিকে বুলি জানে পংকজ কেনে এইবোৰে মাছ চাই আছোঁ আমি এতিয়া যাই আছোঁ পংকজে গাড়ী চলাই আছে ক'ত নিয়ে এইটো আজি মই গম নাপাওঁ পংকজে জানে এতিয়া আমি আহি পালোঁ বাল্টি নদী গতিকে বানপানীৰ পিছত বাল্টি নদীটোৰ পৰিৱেশ কেনেকুৱা হৈছে আপোনালোকক দেখাওঁ আপোনালোকে বঢ়িয়াকৈ চাই থাকক কেইদিনমান আগত এই নদীটো মোটামুটি একদম কাল ৰূপ লৈছিল এতিয়া চাওকচোন পানীয়ে নাই এইটো নদী ক'ৰ পৰা বৈ আহিছে আপোনালোকে জানেনে এইটো নদী মই জানাত বৈ আহিছে ভূটানৰ পৰা আৰু এইটো গৈ পৰিছে বৰলিয়াত বাৰিষাৰ সময়ত মানে সিদিনাখনে যে বানপানী হ'ল আমাৰ ৰঙিয়াত মানে কি ইয়াৰে পানী ইমান স্পীডত গৈছিল গৈ বৰলিয়াত পৰিছিল আৰু যাৰ বাবে বৰলিয়াৰ মথাউৰি চথাউৰি ভাঙি একদম বানপানীৰ সৃষ্টি হ'ল নদী এতিয়া কি শান্ত হৈ আছে আৰু কেইদিনমান আগত কেনেকুৱা ৰুদ্ৰ মূৰ্তি তুলিছে মজা প্লেচ মজা লাগছে কি পৰিৱেশ আৰু এতিয়া কি পৰিৱেশ এতিয়া পানীয়ে নাই একদম গতিকে আমি আহি বাল্টি নদী পালোঁ গতিকে বাল্টি নদীৰ বিষয়ে অলপমান আমাৰ পংকজ বাল্টি নদী ভূটানৰ পৰাই নামি আহা নদী হয় কিন্তু নামি যায় ডাইৰেক্ট বৰলীয়া নদীত পৰি মানে কি বৰলীয়া নদীৰ এনেকুৱা শক্তিশালী কৰি আছে যদি মানে ব্লগটো বনাই থাকোঁতে মোক মাজে মাজে লিখিত আহে মাজে মাজে কথিতও আহে মানে এইটো প্ৰথম বনাই আছোঁতো মানে অলপমান প্ৰব্লেম হৈ আছে গতিকে আপোনালোকে আৰু কথাখিনি লৈ নাহিব আৰু মাজে মাজে লিখিত কোৱা যায় মাজে মাজে কথিত মই নিজেই গম পোৱা নাই ক'ত কি হৈ আছে মানে এইটো প্ৰথম না কেমেৰাৰ আগত প্ৰথম কৈ আছোঁ মানে ব্লগ হিচাপত প্ৰথম কৈ আছোঁ গতিকে ক'ৰবাত লিখিত হৈ গৈছে ক'ৰবাত কথিত হৈ গৈছে মইতো যিমান পাৰি কথিত ক'ৰবাক লাগি চেষ্টা কৰিম আমি আহি পালোঁ নাগৰিজুলি ইয়াতে কিবা এটা খাই লওঁ বলক চল্লিছ টকা এতিয়া আমি খাই আছোঁ কফি লৈটো আমি ৰখিলোঁ এতিয়া কলেজ চক ইউটি ৰোড নাগৰিজুলি এতিয়া আমি কফি খাবক লাগি সোমালোঁ মানে কফি খাব সোমাইলোঁ তাৰ লগত কিবা এটা মিঠাই খাই আছোঁ এতিয়া জুতি ফুটি ফেলব নালাগে ডাষ্টবিন আছে ডাষ্টবিনত ফেলব লাগে বাছ
ভিডিঅ' বনাই আছোঁ মাজতে ঘটিলে এটা অঘটন। বিশেষ একো অঘটন নহয়, দাদাই ক'লে যে পাৰ্মিশ্যন নোহোৱাকৈ কিয় ভিডিঅ' বনাই আছা বুলি। অঁ 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 এই ব্লগ চেনেলত পাৰ্মিশ্যন লোৱা নাযায় আৰু সুধি লয় নেকি? মোটামুটি দাদাৰ লগত আমি 4-5 মিনিটমান কথা পাতিলোঁ। দাদাইও আমাক কিবা কিবি ক'লে। দাদাই বাৰু বেয়া পোৱা নাই, কেৱল কৈছে আৰু যে এনেকুৱাকৈ ভিডিঅ' বনালে পাৰ্মিশ্যন ল'ব লাগে। সেয়ে আৰু বিশেষ একো নাই বাৰু। বহু সময় ধৰি কথা পতাৰ পিছত দাদাজনে আমাৰ লগত কথা পাতি ভাল পালে আৰু লগ মোৰ ইউটিউব চেনেলটো চাৰ্চ কৰি দিলে। দাদাই আমাৰ ভিডিঅ' চাৰ্চ কৰি আছে, এইয়া চাওক দেখাই দিয়ক। দাদাই আমাৰ ভিডিঅ' চাৰ্চ কৰি আছে, ভাল লাগিল দাদাক লগ পাই। দাদাই কিবা কিবি ক'লেও আমাক কিবা এডভাইজো দিলোঁ আৰু সকলোকে কৈ দিলোঁ তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'খিনি চোৱা নাই, চাম। আপোনালোকে যদি এইটো চাইড যায়, এইটো চাইড গ'লে একদম বগামাটি, এইটো বগামাটিত যোৱা ৰাস্তা। পূৰা যেতিয়া একদম ডিচেম্বৰৰ লাষ্টৰ পিনে জানুৱাৰী ফাৰ্ষ্টত একদম পূৰা মানুহ হয় আৰু বগামাটিত। সকলোৱে জানে আৰু বগামাটিত একদম পিকনিক খাব আহে একদম মানুহবিলাকে। এইটো হাতী অহা যোৱা কৰা পথ, গতিকে হাতী অহা যোৱা কৰা পথ মানে একদম মজা জেগা এটাত আহি পালোঁ। একদম পূৰা চাহপাত উঠাই আছে আমাৰ বাইদেউহঁতে। মজা দৃশ্য। আমি একদম কফি চফি খালোঁ। কফি চফি খাই আহি থাকোঁতে আমি গমেই পালাক চাহপাত বাগানৰ ভিডিঅ' এটা দেখালোঁ। মানে বাইদেউহঁতৰ লগত আমি কথা পাতিলোঁ। কথা পতাখিনি আকৌ ৰেকৰ্ডিং কৰা নহ'ল, কথা পাতিলোঁ। গতিকে ডাইৰেক্ট আহি পংকজে আকৌ মোক চাহপাত বাগানকে লৈ আহিল। মই ভালেই লাগিল। গতিকে চাহপাত বাগান মানে আগতে আছোঁ, যিহেতু আমাৰ ওচৰতে আছে। আমাৰ ৰঙিয়াৰ পৰা আমি নাগৰিজনী কিমান কিলোমিটাৰ, 50 কিলোমিটাৰমান হ'ব নেকি পংকজ? 50 সিমান মানে আৰু এবাৰ। গতিকে আহিলোঁ, ভাল লাগিল। গতিকে পংকজ কেনে পৰিৱেশ? পৰিৱেশ তামাম লাগছি। তই মোক একদম মজা জেগাত লৈ আহিছা। মই আগতে আছোঁ, কিন্তু কথাটো হ'ল কি, হ'লেও আজি আৰু বহুত দিন মূৰত আহি আৰু বেছি ভাল লাগিল। ইয়াতে চাহ বাগিচাৰ ফুৰ এটা লাগে। চাহ বাগিচাৰ ফুৰ মানে কি, এতিয়া বাহিৰত বজবা লাগব নেকি চাহ বাগিচা? তই সেইকাৰণে লৈ আহিছা নেকি? বা পংকজে মোক দাবী কৰিছে বোলে বাঁহী বজবা লাগিব। একচুৱেলি বজাম বাৰু বাঁহী লৈয়ে আছোঁ, বেগত বাঁহী বজাম বুলিয়ে আছোঁ। পংকজে কৈছে বাঁহীটো লওঁ, আজি একফেৰ পাওঁ। গতিকে কিমান আৰু ষ্টুডিঅ'ত বা এনেকুৱাকৈ বজাই থকা যায়। গতিকে বাঁহীটো বজাই লওঁ, তাৰেপিছত এটা কথা কৈ আছোঁ মই, মানে কম কথাটো আপোনালোকে চাই থাকক। গতিকে বাঁহীটো প্ৰথমে বজাই লওঁ। এই পংকজ কেমেৰা ৰ তই উঠি আছ, মই এইটো বেগটো এটা থলোঁ। গাঁতাত সোমাই গৈছি আই। অকল কি হৈছে, মই বাঁহী বজাই আছোঁ, বাঁহী বজাই বজাই গমেই পোৱা নাই এইটো গাঁতা দেখিছে। এই গাঁতাটোত চাহ যাব অকল অলপ ৰাম ভাগ্যে বাচিছোঁ। সেই গাঁতাটোত ডাইৰেক্ট একদম থাপলাং দিছোঁ। ইছ প্ৰভু, ভাগ্য ভাল আকৌ নহ'ল, অলপমান হাতত দুখ পালে একো নাই বাৰু। পংকজ কি হ'ব, পল্লো দেখোন। একো নাই, এনেকৈ কৰি পেলাই ডাঙৰ হ'ব লাগিব না। বাপৰে বা, ইয়াত যে নপৰিলোঁ, পানীও আহিছে। বৰ বেয়া জেগাত পৰিলোঁ বাৰু। বোকা বোকা বৰ বেয়াকৈ পৰি গ'লোঁ, একো নাই বাৰু। আপোনালোকক কথা এটা কৈ আছোঁ, অলপ আগত কৈ আছোঁ কথা। আপোনালোকক কথা এটা ক'ম বুলি কৈ আছিলোঁ, বিশেষ একো কথা নহয়। মানে মোৰ চেনেলটো আপোনালোকে জানে, জনপ্ৰিয় মানে গানসমূহৰ মই বাঁহী কভাৰবিলাক দি থাকোঁ। আৰু এইবাৰ ভাবিছোঁ ব্লগ দিম, কাৰণ ব্লগটো এইকাৰণে দিম বুলি ভাবিলোঁ, মানে কি মোৰ ধৰক মানে ভিডিঅ' চিডিঅ' বনাওঁতে বাঁহী কভাৰৰ ভিডিঅ' বনাওঁতে বহুত দেৰি হৈ যায়। কাৰণ ট্ৰেক বনাব লাগে, ট্ৰেক বনাই আকৌ শ্বুটিং কৰিব লাগে, মানে মোটামুটি মোৰ টাইমটো এনেকৈ নিমিলে। আপোনালোকে জানে ইউটিউবত টাইমমতে ভিডিঅ' দিব নোৱাৰিলে মানে প্ৰব্লেম হৈ যায়। সেইকাৰণে ভাবিলোঁ যে এতিয়াৰ পৰা মাজে মাজে ব্লগ দিম। মানে ব্লগ এনেকুৱা ধৰণৰ ব্লগ দিম, বাঁহীটো বজাম মই ব্লগৰ মাজতে বজাম।
এনে লাইভ বজাই দিম। গতিকে এনেকুৱা ধৰণৰ আৰু মাজে মাজে মই 2 মাহৰ মূৰত বা 3 মাহৰ মূৰত এনেকুৱাকৈ মিলাই কিনে মই একোটা বা দুটা এটা হেৰি দিম আৰু বাহিৰ কভাৰ দিম, যেনেকৈ আগতে দিছিলোঁ তেনেকৈ দিম বাৰু। কিন্তু মই মাজে মাজে ব্লগ দিম। পংকজ বেয়া হ'ব নেকি? এই সুন্দৰ মই প্ৰচেষ্টা। মানে কি মই মানে ভিডিঅ' চিডিঅ'বিলাক দিলে মানে দেৰি হৈ যায়, ভাবিলে এইবাৰ ব্লগ দিম। গতিকে পংকজে মোক মাথা সোমাই দিলে যে ব্লগ এটা বনাওঁ, আৰু মই ভাবিছিলোঁ যে ব্লগ এটা বনাম। তাৰপিছত যায় আজি এনেকুৱা পৰিৱেশত আহি কিবা এটা বেছি ভাল লাগিল। মানে বানপানীৰ পিছত এনেকুৱা পৰিৱেশ মানে কি পোৱাত অলপ টান, কিন্তু অসমত যে এনেকুৱা এই চাহপাত বাগান চাওকচোন কি মজা হৈ আছে। এইটো চাইডে হয়তো বানপানী উঠা নাই, হয়তো এনেই বৰষুণৰ পানী উঠছে চাগে, কিন্তু বানপানী উঠা নাই। মোৰ এটা চিন্তাধাৰা আৰু। বানপানী উঠছে নেকি? নাই নাই, এই পানীটো মানে বাঢ়ে এইফালে দেখি। তাৰপিছত যোনটো বৰলীয়া নদী, এই মেইন জেগাটো অলপ আগত এইফালে। অঁ সেইকাৰণে তুমি পানীটো ডাইৰেক্ট নামিয়ে যায় এইফালে। ৰঙিয়াৰ পৰা, যিহেতু আমাৰ ঘৰ ৰঙিয়াৰ পৰা আমি আহি নাগৰিজুলি পালোঁ। গতিকে ভাল লাগিল আজি এই জাৰ্ণিটো। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজি প্ৰথমটো। গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব। যদি ব্লগ মানে লাগে আৰু মানে ব্লগত কথা কোৱা বেছি এটা অভ্যাস নাই, গতিকে ভুলটো বহুতখিনি হৈছে কথা কোৱাত। গতিকে নিজৰ বুলি ক্ষমা কৰি দিব। আৰু যদি এনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰিব যে এনেকুৱা ভিডিঅ' হ'লে ভাল লাগে। মাজে মাজে বাৰু দিম কভাৰবিলাক, কিন্তু এনেকুৱা ভিডিঅ' মাজে মাজে বনাই আপোনালোকে কমেণ্ট কৰিবচোন। যদি ভাল লাগে তেতিয়াহে দিম, কাৰণ আপোনালোকৰ ভাল নালাগিলে নেদাও বাৰু, কিন্তু আপোনালোকে কমেণ্ট কৰিব। গতিকে ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ পংকজ, ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰি দিম। ইয়াৰ পৰা আমি যাব লাগিব আকৌ ঘৰত গৈ আমাৰ আৰু মোৰ আৰু বিশেষ কাম আছে, বেলেগ কাম নাই, মানে মোৰ ষ্টুডিঅ'ত যাব লগা আছে। গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজি জাষ্ট আমি চেষ্টা এটা চলালোঁ আৰু। গতিকে কিমান সফল হৈছে হোৱা নাই ব্লগটো নাজানো, কথা কোৱাৰ বেছি অভ্যাস নাই, ভুল হ'লে ক্ষমা কৰি দিব। বাই বাই। আৰু যদি ভাল লাগে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যিমানখিনি আছে গোটেইখিনি কৰি দিব নিজৰ বুলি আৰু। গতিকে আমি যদি আপোনালোকে যদি ছাপোৰ্ট কৰে, আমি অকল আজি ওচৰ জেগাত আছোঁ, হয়তো আমি পিছত আকৌ বেলেগ ভাবিম আৰু অলপ দূৰত যোৱাৰ কথাও ভাবিম। গতিকে পংকজ মোৰ লগত মানে থাকিব আৰু, যিহেতু মই জাগা বেছি চিনি নাপাওঁ, পংকজ অলপ চিনি পায়। গতিকে আমি দুয়ো যিমানখিনি পাৰোঁ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ বাই বাই, টাটা। বা উৰা বাতৰি বিশ্বাস নকৰিবা, উৰাটো নাই। উৰাটো ক'ত গ'ল? মোচা গৈছে নেকি? লগ পোৱা নাই নেকি?